প্ৰতিদিনে যে 500খন আপুনি বিক্ৰী কৰে ফেচবুকৰ জৰিয়তে উপাৰ্জন কেনেকুৱা হয় বা প্ৰতিদিনে আপোনাৰ কিমান টকা উপাৰ্জন হয়? উপাৰ্জনখিনি এতিয়া মানে চাইজ লৈ পিনে বা বস্তুটোৰ মানে ডিজাইন লৈ পিনে দামটো বেলেগ বেলেগ হয়। মই চাইজ লৈ পিনে যেতিয়া ধৰা মই ডেইলি মোৰ 3000-4000 মান টকা মই ইনকাম কৰিব পাৰোঁ আৰু। প্ৰতিদিনে আপুনি কিমানখন বিক্ৰী কৰে ফেচবুকৰ জৰিয়তে? প্ৰতিদিনে বুলি ক'লে ধৰাচোন এতিয়া অকেজনেলি বস্তুবিলাকৰ বিক্ৰীটো অকণমান বেছি হয়, ধৰা ছিজনেলি মানে বিয়াৰ ছিজনত হওক বা বিশেষকৈ ফেব্ৰুৱাৰী বা অক্টোবৰ ডিচেম্বৰ এইবিলাক ছিজনত মানে বিক্ৰীটো অকণমান বেছি হয়। আজিৰ এই ভিডিঅ'টো বিশেষকৈ যুৱতীসকলৰ বাবে অথবা মহিলাসকলৰ বাবে। আপুনিও ঘৰত বহি সময় অতিবাহিত কৰিছে নেকি? অথবা আপুনিও ঘৰত বহি প্ৰতিদিনে 3,000 পৰা 4,000 টকা উপাৰ্জন কৰিব বিচাৰে নেকি? নমস্কাৰ, মোৰ ফেচবুক পেজৰ অন্য এটি ভিডিঅ'লৈ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ। মই এই মুহূৰ্তত আহি উপস্থিত হৈছোঁ নলবাৰী চহৰৰ গোপাল বজাৰত আৰু মোৰ সৈতে এগৰাকী যুৱতী আছে। মই আজি তেওঁৰ ওচৰত আহিছোঁ। কিয় আহিছোঁ, কিহৰ ভিডিঅ' বনাব আহিছোঁ আপোনালোকে ভিডিঅ' পিছলৈ গম পাব। আৰু প্ৰথমতে যুৱতীগৰাকীক চিনাকি কৰি দিব বিচাৰিছোঁ। আপোনাৰ পৰিচয়টো অকণমান আমাৰ দৰ্শকসকলক। নমস্কাৰ, মোৰ নাম শ্ৰী ডিম্পী ভট্টাচাৰ্য। মই গোপাল বজাৰত থাকোঁ আৰু মাছ কমিউনিকেশ্যনত মাষ্টাৰ্ছ কৰিছোঁ। কৰি পিনে এতিয়া সৰুকৈ বিজনেছ এটা আৰম্ভ কৰিছোঁ। ঘৰতে থাকি পিনে মই এম্ব্ৰইডাৰী কাম অকণমান কৰোঁ। কৰি পিনে কিছু নিজে স্বাৱলম্বী হ'ব পৰাকৈ মই কিছু টকা উপাৰ্জন কৰি আছোঁ। সেয়াই আৰু। বাকী আপুনি যি এম্ব্ৰইডাৰী ডিজাইন ঘৰতে বনাই আপুনি ফেচবুকৰ জৰিয়তে সেইবোৰ বিক্ৰী কৰে আৰু বিক্ৰী কৰি আপুনি প্ৰতিদিনে উপাৰ্জন কৰি আছে। ক'ত শিকিছিল আপুনি? প্ৰথমতে ক'ৰবাত শিকিছিল নে আপুনি নিজে আপোনাৰ চৰ্চা কৰি থাকোঁতে? শিকা বুলি ক'লে তেনেকুৱাকৈ ধৰক প্ৰফেশ্যনেলি মই শিকা নাই বস্তুটো। আৰু মই আগতে মানে মোক মায়ে মানে শিকাইছিলে যে মানে অকণমান চিলাই কৰিব সেনেকুৱা আৰু যে মানে ছোৱালী মানুহে অকণমান চিলাই কৰিব জানিব লাগে আৰু কিছু বস্তু। তাৰপিছত সেনেকুৱাকৈ কেতিয়াবা বিচনাৰ চাদৰত বা গাৰুৰ কভাৰত সেনেকুৱা বা কেতিয়াবা মাৰ চাদৰ এখনতে সেনেকুৱাকৈ মানে ফুল তুলিছিলোঁ আৰু অলপ চলপ কিবাকিবি বায়ে আঁকি দিছিলে। অঁকাত মানে মই সিমান এটা ভাল নহয় আৰু বায়ে আঁকি দিছিলে, মই মানে সূতাৰে কামবিলাক কৰোঁ তেনেকুৱা। তাৰপিছত সেনেকুৱাকৈ কৰি পিছত পঢ়া পাতিৰো অকণমান মানে প্ৰেছাৰটো আহি গ'ল। সেনেকুৱা পিছলৈ বস্তুবিলাক নোহোৱা হৈ গ'ল যদিও নাজানো কিহৰ কাৰণে বা কেনেকৈ, হয়তো মানে ইচ্ছাটো আছিলে কাৰণে চাগে কৰিব মন গ'ল। হঠাৎ মানে এদিন মাক অকণমান দেখালোঁ আৰু মোবাইলত যে বিশেষকৈ ইনষ্টাগ্ৰামত এইবিলাক বস্তু খুব আজিকালি ট্ৰেণ্ডিঙত থাকে। মাক দেখালোঁ যে মা এইটো বস্তু এনেকৈ কৰিব পাৰি নেকি? মই কৰ, যদি পাৰ তই আৰম্ভ কৰ আৰু তেনেকুৱা। তাৰপিছত মোৰ ভাগিনৰ মানে প্ৰথম বাৰ্থডে আছিলে আৰু তেতিয়া মই তাক এখন ডাঙৰকৈ মানে এম্ব্ৰইডাৰী কৰি পিনে এখন মানে তাক গিফ্ট কৰিছিলোঁ। তাৰপিছত যেতিয়া সেইখন মই ষ্টেটাছত লগালোঁ মানে বাৰ্থডে দিনাখন, তেতিয়া মানে কিছু মানে ভাল হোৱা বুলি ক'লে বা মানে ভাল লাগিছে বা আৰু বনাবৰ কাৰণে সেয়া মানে ট্ৰাই কৰ আৰু এনেকুৱাকৈ ক'লে। যেতিয়া মানুহখিনি যেতিয়া উৎসাহ দিয়ে কামবিলাক কৰিবৰ কাৰণে বেছি ভাল লাগে আৰু তেনেকুৱা। তাৰপিছত মোৰ লগৰে হয়, মানে সি মোক ক'লে যে সেয়া কৰ, মানে মোৰ বাৰ্থডে আহি আছে, মোৰ বাৰ্থডেৰ কাৰণে এখন বনাবি তই। সেনেকুৱা সি মোৰ মানে ফাৰ্ষ্ট কাষ্টমাৰ আৰু তাক সেইখন বনাই দিলোঁ। দিয়াৰ পিছত সেনেকুৱাকৈ যেতিয়া বস্তুবিলাক আগবাঢ়ি গৈ আছিলে, এখন দুখনকৈ বনাই আছিলোঁ বা মোৰ বা এজনীও মোক এনেকৈ বনাব দিলে। বনাই মানে এতিয়া এইখিনি পৰ্যায় আহি পাইছোঁ। নাজানো কিমানখিনি আগবাঢ়িছোঁ বা কিমান কি কৰিছোঁ, কিন্তু নিজৰ এটা ছেটিছফেকশ্যন এটা আছে যে নিজৰ ভাল লগা কাম এটা কৰি আছোঁ আৰু ঘৰতে আছোঁ যিহেতু কিবা এটা উপাৰ্জন এটা হৈ আছে। যিহেতু মই মানে কি আৰু ঘৰৰ মানুহৰ পৰা পইচা খুজিব লগা হোৱা নাই যে মোক এইখিনি লাগে, মোক আনি দিয়া তেনেকুৱা। মই নিজৰ খৰচখিনি মই নিজে বহন কৰিব পৰা হৈ আছোঁ। আপুনি ফেচবুকত যে বিক্ৰী কৰি আছে, আপুনি ঘৰত ডিজাইনসমূহ বনায়, আপুনি কেতিয়াৰ পৰা বিক্ৰী কৰি আছে, কিমান সময়ৰ আগৰ পৰা? প্ৰথমতে যেতিয়া যিখিনি মই বিক্ৰী কৰিলোঁ সেইখিনি নলবাৰীৰ আশে পাশে থকা মানুহখিনি বা মোৰ লগৰখিনি, তাতে মই দুখন এখন এনেকৈ বিক্ৰী কৰিলোঁ। তাৰপিছত মানে দেখি থাকোঁ যে ফেচবুকত মানুহবিলাকে আপলোড কৰে তেনেকুৱা। ছোৱালী এজনী আছিলে গৰিশ্মা কলিতা, তাইক মই সুধিলোঁ মানে যে গৰিশ্মা এনেকুৱাকৈ তাইৰ গহনাৰ মানে তাইৰ বিজনেছ আছে এটা। তাইক মই সুধিলোঁ যে গৰিশ্মা এনেকুৱা বস্তুবিলাক কেনেকৈ কি কৰিব পাৰিম। তাৰপিছত তাই তেতিয়া ক'লে যে বা এটা কাম কৰিবা, ফেচবুকত গ্ৰুপ আছে কিছুমান, মানে অকল লেডিজৰ কাৰণে বা তেনেকুৱা গ্ৰুপ আছে বা বিজনেছ গ্ৰুপ আছে, তুমি তাত এড হৈ ল'বা, হৈ পিনে তাত দিবাচোন বস্তুবিলাক কিছু আহে আৰু
মোৰ লগৰ আৰু এজনী আছে সুকন্যা বুলি, তাইও কাপোৰৰ বিজনেছ কৰে, তাইও ক'লে এনেকৈ যে ফেচবুকত দি দিবি, গ্ৰুপবিলাকত শ্বেয়াৰ কৰি দিবি, আহি যাব। তো সেনেকুৱা এটা গ্ৰুপবিলাকত জইন হ'লোঁ, কিছু গ্ৰুপত হৈ পিনে বস্তুবিলাক তাত যেতিয়া শ্বেয়াৰ কৰিব ল'লোঁ, তেতিয়া মানুহবিলাকে মানে বস্তুবিলাক চাই পিনে অৰ্ডাৰটো আহি যায় আৰু মোৰ তাত সেনেকুৱাকৈ। প্ৰতিদিনে আপুনি কিমানখন বিক্ৰী কৰে ফেচবুকৰ জৰিয়তে? প্ৰতিদিনে বুলি ক'লে ধৰাচোন এতিয়া অকেজনেলি বস্তুবিলাকৰ বিক্ৰীটো অকণমান বেছি হয়, ধৰা ছিজনেলি মানে বিয়াৰ ছিজনত হওক বা বিশেষকৈ ফেব্ৰুৱাৰী বা অক্টোবৰ ডিচেম্বৰ এইবিলাক ছিজনত মানে বিক্ৰীটো অকণমান বেছি হয়। ডেইলিটো মোৰ 2-3খন থাকে সেনেকুৱা, বা কেতিয়াবা বেছিও হৈ যায়, 5-6খনলৈকেও থাকে। সেইটো মানে ছিজনৰ লগত কথা। আৰু কেতিয়াবা এনেকুৱা হয় ডেইলি নাথাকেই, মানে ধৰা 2-3 দিন মানে গেপ আহি যায় আৰু পিছত যিহেতু বস্তুটো মোৰ কাষ্টমাইজ হ'লে মানে কি হয় ডেটত মানুহবিলাকে বিচাৰে, ধৰা বাৰ্থডে ডেট আছে তাৰে আগতে লাগে সেনেকুৱা, সেই ডেট হিচাপে বিচাৰিলে মানে কেতিয়াবা নাথাকেও আৰু কেতিয়াবা 5-6খনলৈকেও থাকি যায় তেনেকুৱা। প্ৰতিদিনে যে 5-6খন আপুনি বিক্ৰী কৰে ফেচবুকৰ জৰিয়তে, উপাৰ্জন কেনেকুৱা হয় বা প্ৰতিদিনে আপোনাৰ কিমান টকা উপাৰ্জন হয়? উপাৰ্জনখিনি এতিয়া মানে চাইজ লৈ পিনে বা বস্তুটোৰ মানে ডিজাইন লৈ পিনে দামটো বেলেগ বেলেগ হয়। মই ধৰা 300 টকাৰ পৰা মোৰ ষ্টাৰ্টিং হয় আৰু সিপিনে 1200-1400 টকালৈকে মানে আছে আৰু গোটেইখিনি। চাইজবিলাক ডাঙৰ হ'ব বা ডিজাইনবিলাক বেছি হেভি হ'ব তেতিয়া দামটো অকণমান বাঢ়ি যায় এনেকুৱা। আৰু চাইজ লৈ পিনে যেতিয়া ধৰা মই ডেইলি মোৰ 3000-4000 মান টকা মই ইনকাম কৰিব পাৰোঁ আৰু 3-4 হাজাৰ। বাকী বা মই আপোনাক সুধিব বিচাৰিছোঁ, বৰ্তমান সময়ত একাংশ যুৱতীয়ে হওক বা মহিলাই হওক ঘৰতে বহি সময় নষ্ট কৰি আছে বা তেওঁলোকে দুপইচা তেওঁলোকৰ উপাৰ্জন কৰিবৰ মন, কিন্তু তেওঁলোকে মানে বাধ্যবাধকতাত পৰি ঘৰৰ বাহিৰত ওলাব নোৱাৰে বা তেনেকুৱা কিবা আৰু কাৰণত। কিন্তু তেওঁলোকক আপুনি কি ক'ব বিচাৰিব এনেকৈ যে ঘৰৰ ভিতৰত থাকিও ঘৰৰ ভিতৰৰ পৰাই যি মানে সামগ্ৰী বিক্ৰী কৰি টকা উপাৰ্জন কৰিব পাৰে? এইটো মানে কি হয়, এইটো এটা নিজৰ ইচ্ছা শক্তিৰ লগত কথা ন। মানুহে কয় ন ইচ্ছা থাকিলে চব কৰিব পাৰি, সেনেকুৱা। মোৰ মানে লাইনটো আছিলে বেলেগ ধৰণৰ। মই মাছ কমিউনিকেশ্যন কৰিলোঁ, মাছ কমিউনিকেশ্যন কৰি দুদিনমান মই নিউজ চেনেলতো কাম কৰিলোঁ, তাৰপিছত ভইচ আৰ্টিষ্ট হিচাপে কাম কৰিলোঁ, এংকাৰিং কৰিলোঁ। তাৰপিছত মানে বস্তুটো ঘৰুৱা কিছু অসুবিধাৰ কাৰণে মই ঘৰত থাকিবলগীয়া হৈ গ'ল, হোৱাৰ কাৰণে মানে এনেকুৱা লাগিলে যে ঘৰত আছোঁ যেতিয়া কিবা এটা কৰিব লাগে সেনেকুৱা। সেই ইচ্ছাটোৰ কথা কৈছোঁ দেই, সেই ইচ্ছাটো যেতিয়া থাকিব নহয় মানুহৰ, বহুত কাম কৰিব পাৰে। মানুহে আজিকালি কি মানে ফেচবুক আৰু ইনষ্টাগ্ৰামৰ জগতখনত এতিয়া বস্তুবিলাক ইমান চিম্পল হৈ গৈছে, তুমি গছৰ পুলি এটা ৰুই পিনেও তুমি কিবা এটা কৰিব পাৰা, সেইটোও ইনকাম চ'ৰ্চ হ'ব পাৰে যদি ভালকৈ কৰিছা হা। চাদৰ মেখেলা এযোৰ বিক্ৰী কৰিও তুমি মানে কৰিব পাৰা। বিশেষকৈ ছোৱালীখিনিৰ কথা কৈছোঁ, তেওঁলোকে এনেকুৱা মানে আজিকালি মেহেন্দি মানে বিশেষকৈ আজিকালি বিয়াবিলাকত দেখিবলৈ পোৱা গৈছে যে এটা মেহেন্দি ফাংচন হৈ গৈছে আজিকালি, যে কইনাটোৱে মেহেন্দি লগাবই লাগিব। ছোৱালীবিলাকে ঘৰতে থাকি সেই মেহেন্দি ডিজাইনৰ কাম কৰিব পাৰে। ইচ্ছা শক্তি থাকিলে সকলো কিছু কৰিব পাৰে। ইচ্ছা শক্তি থাকিলে চব কৰিব পাৰে। হেয়াৰ ষ্টাইল কৰিও মানুহে ইনকাম কৰি আছে, মেকআপ কৰি মানুহে ইনকাম কৰি আছে ঘৰতে। আমি এনেকুৱা ফেচবুকত বহুত দেখা পাওঁ যিয়ে মানে ঘৰতে ধুনীয়াকৈ ৰিং লাইট লগাই লৈছে, বেকগ্ৰাউণ্ড এটা ধুনীয়াকৈ বনাই লৈছে, কেমেৰাৰ আগত মেকআপ কৰিছে, মিলিয়নছ অফ ভিউজ আহিছে তেওঁলোকৰ তাত। সেনেকুৱা ইচ্ছা থাকিলে চবখিনি কৰিব পাৰি। মই ভিডিঅ'ৰ আৰম্ভণিতে কৈছিলোঁ আজি আমাৰ এই ভিডিঅ' বিশেষকৈ যুৱতীসকলৰ বাবে অথবা মহিলাসকলৰ বাবে। কিয় কৈছিলোঁ গম পালে ইতিমধ্যে যে এগৰাকী যুৱতী নাম ডিম্পী ভট্টাচাৰ্য, ঘৰ নলবাৰী চহৰৰ গোপাল বজাৰত। আৰু ডিম্পী ভট্টাচাৰ্যই ঘৰতেই এমব্ৰইডাৰী ডিজাইন নিজ হাতে তৈয়াৰ কৰি ফেচবুকৰ জৰিয়তে বিক্ৰী কৰে আৰু তাৰ পৰা দৈনিক 3,000-4,000 হাজাৰ টকা উপাৰ্জন কৰি আছে। যিটো সময়ত একাংশ যুৱক যুৱতীয়ে সংস্থাপন বিচাৰি হাবাথুৰি খাইছে বা টকা উপাৰ্জনৰ পথ বিচাৰি হাবাথুৰি খাইছে, বা যিসমূহ যুৱতী অথবা মহিলাই ঘৰৰ ভিতৰত থাকি টকা উপাৰ্জন কৰিব বিচাৰে অথবা তেওঁলোকে ঘৰৰ বাহিৰত যাব নোৱাৰে টকা উপাৰ্জন কৰাৰ বাবে কিছু বাধ্যবাধকতাৰ বাবে, তেওঁলোকৰ বাবে এই যিটো ডিম্পী যিটো কৰি আছে এমব্ৰইডাৰী ডিজাইনৰ যিটো কামটি ফেচবুকত যদি বিক্ৰী কৰি আছে, এই পথটো তেওঁলোকৰ বাবে উপাৰ্জনৰ আহিলা হ'ব পাৰে। তো আজিৰ ভিডিঅ'টো এইখিনিতেই। পুনৰ আপোনালোক সকলোকে লগ পাম নতুন ভিডিঅ'ৰ মাজেৰে। নমস্কাৰ।